২৮,৭৪০টাকৈ নতুন পদ মুকলি কৰা হৈছে এটা বৃহৎ সংখ্যক নিযুক্তি বুলি ক'ব লাগিব কিয়নো ২৮,৭৪০টা এটা কম সংখ্যক পদ নহয় বহু সংখ্যক পদ মুকলি কৰা হৈছে এইখিনিৰ বাবে আপোনালোকে ক্লাছ 10 পাছৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত অনলাইন যোগে এপ্লাই কৰিব লাগিব অনলাইন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বা কেতিয়া লাষ্ট ডেট আছে সকলোখিনি তথ্য আপোনালোকক মই জনাম এইটো ভিডিঅ'ৰ মাধ্যমেৰে এই বৃহৎ সংখ্যক যিখিনি পদ মুকলি কৰা হৈছে এইখিনি ক'ৰ পৰা মুকলি কৰা হৈছে গোটেই তথ্যখিনি আপোনালোকে জানি লওক এইটো ভিডিঅ'ৰ মাধ্যমেৰে আৰু সো পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ জব আসামৰ অন্য এটা খবৰলৈ আমি আপোনালোকৰ বাবে পোনপ্ৰথমে নতুন চাকৰি খবৰ বা এটা ভাল অপৰচুনিটি যেতিয়াই আহে আপোনালোকৰ বাবে আমি পোনপ্ৰথমে লৈ আহোঁ এইটো চেনেলত আপোনালোকে এনেকুৱা কোনো ধৰণৰ বাজে খবৰ আপোনালোকে নাপায় যিখিনি মই আপোনালোকক গ্যাৰান্টি দি ক'ব পাৰিছোঁ আপোনালোকে নিজে গম পাইছে যে মই আপোনালোকৰ বাবে প্ৰত্যেক দিনাই মই খবৰ লৈ নাহোঁ বা প্ৰত্যেক দিনাই মই ভিডিঅ' প্ৰস্তুত নকৰোঁ যেহেতু ময়ো ইয়াত বিজি থাকোঁ যেহেতু মই কিবা এটা জব এটা কৰি আছোঁ আৰু এইটো আপোনালোকৰ বাবে মই এইটো কাৰণে কৰিছোঁ মই কামৰ ব্যস্ততাৰ মাজতো আপোনালোকৰ বাবে যিহেতু মই সময় উলিয়াই ভিডিঅ' প্ৰস্তুত কৰিছোঁ বা যেতিয়া এটা ভাল খবৰ আহে মই তেতিয়া আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ কিয়নো ময়ো এটা সময়ত অনলাইনতে বা ইউটিউবতে মই এনেদৰে ইউটিউবতে পঢ়ি বা ইউটিউবতে এনেধৰণৰ খবৰসমূহ মই পাই লৈ থকাৰ বাবে মই আজি যোনটো পৰ্যায়ত মই আজি কৰ্মসংস্থাপন লাভ কৰিছোঁ তো সেই তাত মই এতিয়া নিয়োগ হৈ আছোঁ তো যিহেতু মই ইউটিউবৰ পৰা সেইখিনি মই সুবিধাখন লাভ কৰিছিলোঁ তো সেইবাবে ময়ো এতিয়া আপোনালোকৰ বাবে সেইখিনি কৰিবলৈ মই চেষ্টা কৰিছোঁ যিমান কৰ্মব্যস্ততাৰ মাজত হ'লেও মই এনেকুৱা ধৰণৰ যেতিয়া এটা ভাল খবৰ আহে মই আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই অকণমানো কুণ্ঠাবোধ নকৰোঁ যি অলপ সময় উলিয়াই হ'লেও আপোনালোকৰ বাবে মই সেই খবৰটো প্ৰচাৰ কৰিবলৈ মই চেষ্টা কৰোঁ সো আজিও তেনেকুৱা কোনো ব্যতিক্ৰম নোহোৱাকৈ আজি এটা যিহেতু ভাল খবৰ আহিছে গতিকে আপোনালোকৰ বাবে সেই খবৰটো মই লৈ আহিছোঁ কৈছোঁৱে যে আপোনালোকৰ বাবে ২৮,৭৪০টা এই বৃহৎ সংখ্যক নিযুক্তিৰ খবৰটো মই আপোনালোকৰ আগত আজি প্ৰচাৰ কৰিম বা আপোনালোকক সবিশেষ তথ্যখিনি দি দিম তো তাৰ আগতে মই কৈ দিওঁ আপোনালোকে এইটো চেনেলটো আপোনালোকে ফ'ল' কৰি ৰাখিব বা ছাবস্ক্ৰাইব কৰি ৰাখিব যি কৰে কৰি ৰাখক কিন্তু আপোনালোকে যাতে সংযোগ হৈ থাকে আমাৰ চেনেলৰ সৈতে কিয়নো আমাৰ আগতে এটা চেনেল আছিলে জব আসামৰ তো সেইটো কোনো কাৰণবশতঃ সেইটো এতিয়া বৰ্তমান নাই তো মই আপোনালোকক কৈছোঁৱে যে মই সেইকাৰণে ভিডিঅ' প্ৰস্তুত কৰোঁ কিয়নো ময়ো এটা সময়ত ইউটিউবৰ পৰাই সেইখিনি সুবিধা লাভ কৰিয়ে মই আজি কৰ্মসংস্থাপন লাভ কৰি আছোঁ গতিকে এতিয়া দেৰি নকৰি কিনে আজি খবৰটোত আহিছোঁ তো আজিৰ যোনটো খবৰ হয় এইটো ২৮,৭৪০টা পদ মুকলি কৰা হৈছে এইটো আহিছে ডাক বিভাগৰ পৰা এইটো ইণ্ডিয়া পোষ্টৰ পৰা পদ মুকলি কৰা হৈছে GDSৰ বাবে ইয়াত পদ মুকলি কৰা হৈছে BPM আৰু ABPMৰ পদ মুকলি কৰা হৈছে য'ত বৃহৎ সংখ্যক নিযুক্তি যিখিনি ২৮,৭৪০টা পদ আছে ইয়াত আপোনালোকে ক্লাছ 10 পাছৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব যিখিনিৰ বাবে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু ইয়াত কি যোগ্যতা লাগিব বা ক'ত কিমান কি পদ মুকলি কৰা হৈছে যিহেতু এইটো চেণ্ট্ৰেল গভ জব হয় তো ইয়াত কি আসামৰ বাবে কিমানটা কি পদ আছে তো সেইখিনি মই আপোনালোকক জনাই দিব বিচাৰিছোঁ সো প্ৰথমে এইটো জানি লওক যে এইটো আপোনালোকৰ পোষ্ট কিটা হৈছে GDS BPM আৰু ABPM এই তিনিটা শাখাত পদ মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ মেৰিট বেচিছ আপোনালোকৰ সিলেকশ্যন হ'ব মেৰিট বেচিছ ইয়াত কোনো ধৰণৰ আপোনালোকে গম পায় নিশ্চয় যে ইয়াত ডাক বিভাগৰ যিখিনি পদ মুকলি কৰা হয় তাত আপোনালোকৰ এক্সাম নহয় তো ইয়াত মেৰিট বেচিছত এইটো আপোনালোকক নিযুক্তি প্ৰদান কৰা হয় বা সিলেকশ্যন হয় তো অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই সেইটো আপোনালোকক জনাই দিছোঁ তাৰ আগতে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ ভেকেঞ্চিসমূহ অন্ধ্ৰপ্ৰদেশৰ বাবে আছে 1060টা 1060টাকৈ পদ মুকলি কৰা হৈছে অন্ধ্ৰপ্ৰদেশ আসামৰ বাবে আছে 639টা অসমৰ বাবে মাত্ৰ 639টা পদ মুকলি কৰা হৈছে বিহাৰৰ বাবে আছে 1347টা ছত্তীশগড়ৰ বাবে আছে 1155টা তো এইখিনি আমাৰ প্ৰয়োজনীয় নহয় আমাৰ প্ৰয়োজনীয় হৈছে আসামৰটো অসমৰ বাবে আছে 639টা পদ তো বাকিখিনি আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে চাই ল'ব পাৰিব মই আপোনালোকক ইয়াৰ লিংকটো অফিচিয়েলি যোনখন জাননী প্ৰকাশ কৰা হৈছে তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি ৰাখিম তাত ক্লিক কৰি আপোনালোকে নিজে চাই ল'ব পাৰিব তো তাৰ আগতে ইয়াত যিখিনি ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা আছে সেইটো মই আপোনালোকক জনাইছোঁ যে ক্লাছ 10 পাছ কৰিব লাগিব আপোনালোকে দশম শ্ৰেণী উত্তীৰ্ণ কৰা হ'লেই হ'ব ৰিকগনাইজ বৰ্ডৰ পৰা আৰু লগতে আপোনালোকে লোকেল লেংগুৱেজটো জানিব লাগিব সেইটো অতি বাধ্যতামূলক ইয়াত উল্লেখ কৰি দিয়া হৈছে আৰু মেথমেটিক্স ইংলিছ এই দুটা সাবজেক্ট আপোনালোকৰ কম্পালসৰি সাবজেক্ট হিচাপে থাকিব লাগিব ক্লাছ 10 লৈকে
এজ লিমিটটো বয়সৰ সীমাটো ইয়াত কোৱা হৈছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তো বয়সটো এটা বহুত বেছি বয়স আছে 18 বছৰৰ পৰা যেহেতু 40 বছৰলৈকে তো এইখিনিৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এজ ৰিলেক্সনো আছে বয়সৰ ৰেহাই যিটো SC ST সকলৰ বাবে আপোনালোকে গম পাইছে নিশ্চয় 5 বছৰ বয়সৰ ৰেহাই পাব OBC সকলে 3 বছৰলৈকে বয়সৰ ৰেহাই পাব PWD সকলে 10 বছৰলৈকে বয়সৰ ৰেহাই পাব আৰু PWD OBC সকলে 13 বছৰলৈকে বয়সৰ ৰেহাই পাব আৰু PWD SC ST সকলে 15 বছৰলৈকে বয়সৰ ৰেহাই পাব আৰু EWS সকলে কোনো ধৰণৰ বয়সৰ ৰেহাই নাপায় তো এইখিনি আপোনালোকে গম পালে তাৰ পিছত আপোনালোকৰ ইয়াত কোৱা হৈছে আদাৰ কোৱালিফিকেশ্যন ইয়াত যিখিনি প্ৰিফাৰেন্স দিয়া হ'ব যদি আপোনালোকে কম্পিউটাৰ নলেজ যদি আছে তেনেহলে আপোনালোকে প্ৰিফাৰেন্স পাব বা অগ্ৰাধিকাৰ পাব আৰু নলেজ অফ সাইকেলিং তো আপোনালোকে সাইকেল চলাবলৈ বাইচাইকেল চলাবলৈ আপোনালোকে জানিব লাগিব বুলি ইয়াত উল্লেখ কৰি দিয়া আছে যেটো অতি সাধাৰণ কথা এটো সকলোৱে জানে তো এইখিনি ইয়াত বিচৰা হৈছে আপোনালোকৰ ৰিকুৱাৰমেণ্টখিনি যিখিনি তেওঁলোকৰ যোগ্যতাৰ বাবে যিখিনি ৰিকুৱাৰমেণ্ট আছিল তো এইখিনিয়ে আৰু ইয়াত বেলেগ একো ৰিকুৱাৰমেণ্ট নাই তাৰ পিছতে ইয়াত আপোনালোকক এটা জনাব বিচাৰিছো যে ইয়াৰ এপ্লিকেশ্যন ফিজটো আবেদন মাচুল আপোনালোকে পে কৰিব লাগিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে তাত উল্লেখ কৰা মতে আনৰিজাৰ্ভ OBC আৰু EWS সকলে মাত্ৰ 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু SC ST PWD ফিমেল আৰু ট্ৰান্স ওমেন সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে তো হেতু আপোনালোকে ভালৰে মন কৰি ল'ব আনৰিজাৰ্ভ OBC আৰু EWS তো এই সকল ক্যান্ডিডেটে 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব তাৰ পিছত আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ ইয়াত ডেট উল্লেখ কৰি দিয়া হৈছে অনলাইন এপ্লাই কৰাৰ প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব 31 জানুৱাৰী 2026 ৰ পৰা 31 জানুৱাৰীৰ পৰা এটো অনলাইন আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব তো এটো আপোনালোকে মন কৰিব 31 জানুৱাৰীৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব আৰু 14 ফেব্ৰুৱাৰীলৈকে সময় আছে 14 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব তো ইমান দিনলৈকে নাৰাখিব যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে আৰু এপ্লাই কৰাটো কৈছে যে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব যিখিনি আপোনালোকৰ ডকুমেন্টছ বিচৰা হৈছে তাত ইয়াৰ উল্লেখ কৰা হৈছে যে আপোনালোকৰ 10 পাছৰ মাৰ্কশিট লাগিব ডেট অফ বাৰ্থ আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট বা বাৰ্থ প্ৰুফ এখন আপোনালোকৰ লাগিব লগতে কেটেগৰী সাৰ্টিফিকেট লাগিব আপোনালোকে কি কাষ্টৰ হয় তো তাৰ যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আছে তেনেহলে তাৰ সাৰ্টিফিকেট আপোনালোকে দিব লাগিব আৰু কম্পিউটাৰ ট্ৰেইনিং সাৰ্টিফিকেট যদি আপোনালোকে কম্পিউটাৰ কোৰ্স কৰা হয় তেনেহলে তাৰো আপোনালোকে সাৰ্টিফিকেট দি দিব পাৰে আৰু PWD সকলে তেওঁলোকৰ PWD সাৰ্টিফিকেট আপলোড কৰিব পাৰিব আৰু লগতে পাসপোৰ্ট সাইজৰ ফটো লাগিব আৰু লগতে সিগনেচাৰটো আপোনালোকে আপলোড কৰিব লাগিব মাত্ৰ এইকেইটাই ডকুমেন্টছ লাগিব একেবাৰে সাধাৰণ ডকুমেন্টছ বৰ বেছি ইয়াত ক্ৰিটিকেলো কৰি ৰখা নাই তো সাধাৰণ এইকেইটা ডকুমেন্টছ আপোনালোকে আপলোড কৰি কেনে আপোনালোকৰ যিখিনি তাত ফিল আপ কৰিবলৈ আহিব অনলাইন এপ্লাই কৰোতে তো তাত আপোনালোকৰ মোবাইল নম্বৰ ইমেইল আইডি তো এইখিনি আপোনালোকে ফিল আপ কৰি কেনে আপোনালোকৰ ফৰ্মখন সাবমিট কৰি ল'ব আৰু লগতে এপ্লিকেশ্যন ফিজ যদি আপুনি দিবলগীয়া হয় তেনেহলে হেতু পে কৰি দিলে আপোনালোকৰ এপ্লিকেশ্যন সাকসেসফুল হৈ যাব সো এটো আছিল খবৰ আৰু এনেকুৱা ধৰণৰ নতুন খবৰ আৰু এনেকুৱা ধৰণৰ এটা ভাল খবৰ মই আপোনালোকৰ বাবে লৈ আহোঁ পোনপ্ৰথমে গতিকে পুনৰবাৰ কৈছো আমি ইয়াত কোনো ধৰণৰ বাজে খবৰ বা যেতিয়াই তেতিয়া বা সঘনাই আপোনালোকৰ বাবে ভিডিও লৈ নাহো গতিকে কোনো কেতিয়াবা যেতিয়াই মানে ভাল খবৰ এটা ওলাই ভাল অপৰচুনিটি ওলাই তেতিয়াই মাত্ৰ আমি খবৰটো আপোনালোকৰ বাবে প্ৰচাৰ কৰিবলৈ লৈ আহোঁ ইয়াত আমাৰ কোনো ধৰণৰ ইয়াত মোৰ বুলি ক'বলৈ গ'লে ইয়াত মোৰ কোনো ধৰণৰ স্বাৰ্থ জড়িত হৈ থকা নাই কিয়নো মই এতিয়া বহুত মানে ব্যস্ততাৰ মাজতো আপোনালোকৰ বাবে এইখন সময় লৈ ভিডিও প্ৰস্তুত কৰিবলগীয়া আছে আৰু এইখিনি এডিট আছে বহুত সেইখিনি আপোনালোকৰ বাবে এটো কাৰণেই কৰিছো মই কৈছো যে কিয়নো ময়ো সেই ইউটিউবৰ পৰা চাই কিনে ইউটিউবৰ পৰা পঢ়ি কিনে এক্সাম দি কিনে মই আজি কৰ্মসংস্থাপন লাভ কৰিছো গতিকে সেইখন সহায় মই আপোনালোককো মই কৰিব বিচাৰিছো তো সেইভাবে মই ভিডিও প্ৰস্তুত কৰি আছো আৰু এতিয়া এইটো ভিডিও আপোনালোকে গম পাইছে নিশ্চয় কিমান দিনৰ মূৰত আহিছে কাৰণ ইয়াৰ আগৰ ভিডিওটো যেতিয়া আপোনালোকৰ আসাম পুলিচৰ এটা পোষ্ট ওলাইছিল তো তেতিয়াই সেই ভিডিওটো পোষ্ট কৰা হৈছিল তো তাৰ পৰা আজি হৈ গ'ল আজি বহু দিন হ'ল এমাহৰ হয়তো পাৰে হ'ল তো আজি আকৌ এই যোনটো খবৰ আহিছে ইয়াৰ ওপৰত মই ভিডিও বনাইছো তো এনেকুৱা ধৰণে আমি সদায় আপোনালোকক আমনি কৰি থকাকে বা নটিফিকেশন গৈ নাথাকে
তো যেতিয়া এটা ভাল খবৰ আহিব যিটো অতি গুৰুত্বপূৰ্ণ খবৰ যিটো আপোনালোকে মিছ কৰিবই নোৱাৰে তো তেনেকুৱা খবৰহে আমি আপোনালোকৰ বাবে লৈ আহোঁ। চ' আজিলৈ মানে ধন্যবাদ।